প্ৰেমৰ সংজ্ঞা বিচাৰি মই নাজানো প্ৰেমৰ দীঘলীয়া সংজ্ঞা, মাথো জানো সঁচা প্ৰেমৰ নিৰ্ভেজাল ঠিকনা। ভাল লগা প্ৰিয়জন এদিন ভাল পোৱা হৈ যায়। প্ৰথমে ফ্ৰেণ্ডশ্বিপ, তাৰ পাছত প্ৰেমৰ প্ৰস্তাৱ। অচিনাকি হ'লেও চিনাকি হোৱাৰ বাহানা। প্ৰেম এনেকুৱাই চাগৈ, যাৰ ভিন্নজনৰ ভিন্ন সংজ্ঞা। কাৰোবাক হঠাৎ কেতিয়াবা ভাল লাগি যায়। প্ৰেম হ'বলৈ বেছি সময়ৰতো প্ৰয়োজন নাই, এক মুহূৰ্তই যথেষ্ট। যাৰ কথাই প্ৰতিপল মনৰ দুৱাৰত টগা দিওৱা কৰে, যাৰ প্ৰতিচ্ছবি দাপোনৰ দৰে চকুৰ সন্মুখত ভাহি থাকে, শয়নে সপোনে যাৰ কথা ভাবি আমনি নালাগে, এয়াই হয়তো এক সঁচা প্ৰেমৰ আৰম্ভণি। প্ৰেম স্বৰ্গীয়, মৰমবোৰ বৈ যায় এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ। খং অভিমানবোৰ সঁচা প্ৰেমৰ এটি অংগ, য'ত লুকাই থাকে হাজাৰ সপোনৰ আশা আকাংক্ষা। প্ৰেম মানে প্ৰাপ্তি নহয়, নহয় কাষত থাকি মৰম যচা। দূৰে দূৰে থাকিও প্ৰিয়জনৰ মংগল কামনা কৰিব পাৰি। মাথো লাগে অলপমান বুজাবুজি আৰু বিশ্বাস। প্ৰেম কাৰোবাৰ বাবে আধৰুৱা হৈ ৰয় আৰু কাৰোবাৰ বাবে জীৱনৰ অন্তিম সময়লৈকে প্ৰিয়জনৰ হাতখন ধৰি ৰখা।